নিৰ্বাচনৰ সময়ত আমি বিকাশৰ গংগা নমাই অনাৰ প্ৰতিশ্ৰুতি দিছিলোঁ আৰু তাৰ লগে লগে দৰিদ্ৰ দুখীয়াজন ৰাইজৰ কাষত সদায়ে থিয় হৈ থকাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। আজি আমি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ প্ৰচেষ্টা কৰিছোঁ। 1 লাখ চৰকাৰী চাকৰিত নিযুক্তিয়ে হওক, মাইক্ৰ ফাইনেন্স ঋণৰ পৰা আই মাতৃসকলক ৰেহাই দিয়াই হওক বা অৰুণোদয় আঁচনিৰ নিৰন্তৰ সম্প্ৰসাৰণেই হওক, অসমৰ দুখীয়া ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰিছোঁ। আপোনালোকে ইতিমধ্যে অনুভৱ কৰিব পাৰিছে যে যোৱা 1.5টা বছৰত আমি 40,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰিছোঁ। প্ৰথমবাৰৰ বাবে অসমত নিযুক্তিৰ নামত এটকাৰো কিনা বেচা নকৰাকৈ স্বচ্ছতাৰে মেধাৱী যুৱক যুৱতীসকলক আজি আমি চৰকাৰী নিযুক্তি দিব পাৰিছোঁ। অহা মাহত আৰু 30,000 চাকৰিৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 30 জানুৱাৰীৰ আগতে আৰু 30,000 চৰকাৰী চাকৰিৰ বিজ্ঞাপনেৰে আমি 1 লাখ নিবনুৱা যুৱক যুৱতীক দিয়া সংকল্প আমি বাস্তৱত ৰূপায়িত কৰিব খুজিছোঁ। মাইক্ৰ ফাইনেন্স লোন লোৱা 25 লাখ মহিলাৰ 11 লাখক উদগনিমূলক সাহায্য দিয়াৰ পিছত আৰু বাকী থকা 14 লাখ মহিলাৰ লোন বেংকত পৰিশোধ কৰি ঋণমুক্ত প্ৰমাণপত্ৰ দিয়াৰো কাৰ্যসূচী আমি অতি সোনকালে আৰম্ভ কৰিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনিয়ে অসমৰ দৰিদ্ৰ জনগণৰ জীৱনলৈ এক আশাৰ বন্তি কঢ়িয়াই আনিছে। নিৰ্বাচনৰ আগতে আমি 830 টকাৰে যি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ তাক প্ৰথমে 1000 আৰু 1250 টকালৈকে বৰ্তমান আমি লৈ যাব পাৰিছোঁ। অনাগত দিনসমূহত অৰুণোদয় আঁচনিক আৰু অধিক শক্তিশালী প্ৰতি মাহত যাতে আৰু বেছি টকা অসমৰ আই মাতৃসকলে পাব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। অহা 12 ডিচেম্বৰৰ দিনটোত আমি অৰুণোদয়ত দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীক অন্তৰ্ভুক্তকৰণৰ ব্যৱস্থা হাতত লৈছোঁ। গোলাঘাট জিলাৰ বোকাখাট, দেৰগাঁও, সৰুপথাৰ, খুমটাই আৰু গোলাঘাট সমষ্টিত অৰুণোদয় আঁচনিৰ আৰু 6,000কৈ 30,000 মহিলাক আমি অৰুণোদয় আঁচনি নতুনকৈ দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। অহা 12 তাৰিখৰ পৰা এই কৰ্মযজ্ঞ আৰম্ভ হ'ব আৰু অৰুণোদয় আঁচনিৰে গোলাঘাট জিলাৰ আৰু 30,000 পৰিয়ালক আমি আৰ্থিকভাৱে সকাহ দিয়াৰ বাবে পৰিকল্পনা কৰিছোঁ। এই ধৰণে 27 লাখ মহিলাক অৰুণোদয় আঁচনিৰ লগত জড়িত কৰাৰ পিছত অহা বছৰ আৰু 8 লাখ মহিলাক অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰিবলৈ আমি ইতিমধ্যে পৰিকল্পনা হাতত লৈছোঁ।